হ'ব পানী দৌৰ হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মোৰ অন্য এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ব্লগটো পুৰা ৰাতিৰ পৰা আৰম্ভ কৰিছোঁ। এইকেইদিন ব্লগ দিব পৰা নাছিলোঁ কাৰণ ফোনত একেবাৰে স্পেচ নাছিলে, একদম ফোন হেঙাই গৈছিলে। আৰু এতিয়া কিছুমান ফটোজ ভিডিঅ' ডিলিট কৰি পেলাই ফোনটো ঠিক ঠাক অকণমান কৰিছোঁ। ভাবিছোঁ বিহু বুলি ব্লগকে কৰোঁ আৰু ঘৰতনো কি কৰোঁ সেয়া দেখাওঁ, আৰু গাঁৱতনো কি হয় সেয়াও দেখাম বুলি ভাবিছোঁ। আৰু আজি হৈছে উৰুকা, শেষে হ'ব হ'ল। এতিয়া ৰাতি কমেও 10টামান বাজিলে। মই ব্লগটো এতিয়াহে ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই আৰু মা মিলি পিঠা অলপ বনাম, সৰুকৈ কিবা অকণ নিয়মটো কৰিম আৰু আপোনালোককো দেখাম। আৰু বিহু আয়োজন কেনেকুৱা আপোনালোকে চলাইছে, প্ৰস্তুতি চলাইছে, কমেণ্ট কৰি জনাব। তেনে ব'লক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু এয়া আমাৰ নাৰিকল লাডু বনি আছে, মই বনাই আছোঁ। এইফালে মায়ে ভাত খাই আছে। মায়ে ভাত খোৱাৰ পাছত মাও বনাব। আৰু বিহুৰ নামত আমাৰ পিঠা নামত এয়াই নাৰিকল লাডু। আৰু এতিয়া মই ধুনীয়াকৈ বনাই আছোঁ। আৰু গাইজ, মোৰ লাড়ু বনোৱা প্ৰায় শেষ হ'লেই। এয়া আৰু অকণমান আছে, শুকান হৈ গ'ল। আৰু এয়া মোৰ পূৰা লাড়ু বনোৱা হৈ গৈছে। আৰু আপোনালোকক মই একেবাৰে ৰাতিপুৱা লগ পাই আছোঁ। তেনে ৰাতিটোৰ কাৰণে শুভৰাত্ৰি। The next day. হাই এভৰিৱান, গুড মৰ্ণিং সকলোকে। আৰু ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ঘৰত গৰু ছাগলী তেনেকৈ নাই, সেইবাবে মই ভাবিছোঁ মোৰ এইখনকে গা ধুৱাম। এইখনকে মই এতিয়া ধুনীয়াকৈ গা ধুৱাম। আৰু পুনৰবাৰ সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে বিহুটি ভালে যাওক। আৰু লগতে মোক কমেণ্ট কৰি জনাব কেনেকৈ বিহু পালন কৰিলে আপোনালোকে। আৰু ময়ো খোৱাৰ পৰা ধুনীয়াকৈ উঠিলোঁ, ৰাতিপুৱাই কাম বনবোৰ কৰিলোঁ। আৰু এতিয়া ধুনীয়াকৈ স্কুটিখনত গা ধুৱাই, নিজেও গা ধুৱাই নামঘৰলৈ খেলিবলৈ ওলাই যাম। তো ব্লগটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু মই ধুনীয়াকৈ গা পা ধুই ল'লোঁ ধুনীয়াকৈ মাহ হালধিৰে। আৰু এতিয়া ভাবিছোঁ মই মোৰ স্কুটিখনত গামোচা এখন বান্ধি দিওঁ, কাৰণ বিহু শেষত গামোচা মেইন, হয়নে নহয়? এতিয়া মই তেনে গামোচা এখন বান্ধি লওঁ, ৰ'ব। আৰু এয়া মোৰ স্কুটিখনত গামোচা ধুনীয়াকৈ বান্ধি দিলোঁ। এতিয়া মা আৰু মই এতিয়া নামঘৰলৈ যাওঁ চাকি জ্বলাবলৈ। মা, কিবা কবি বিহু বুলি ৰাইজক? কিবা এটা কৈ দে কিবা এটা ৰাইজক। বিহু শুভেচ্ছা। বিহুৰ শুভেচ্ছা থাকিল ৰাইজলৈ। এতিয়া চাকি গছ জ্বলাই আহি পেলাই খোৱা বোৱাৰ যোগাৰ কৰিম আৰু। এতিয়া তেনে চাকি গছ জ্বলাই লওঁ, ব'লক। এয়া আমাৰ গাঁৱৰ বিহু দিনাখন পতাকা উত্তোলন কৰা হৈছে। আৰু এয়া মা আৰু মই ধুনীয়াকৈ চাকি জ্বলাবলৈ আহিলোঁ। আৰু গাইজ, নামঘৰৰ পৰা আহি পালোঁ আৰু ৰিলচ দুটামানো বনালোঁ, পূৰা ঘামি জামি গ'লোঁ। আৰু এতিয়া বিহু বুলি এয়া চাহ খাব লৈছোঁ। এয়া পিঠা কেতিয়া বনাইছিলে? আমাৰ পিঠা নামত জাষ্ট নাৰিকল লাডুৱে বনোৱা হৈছে, যিটো মই বনাইছোঁ। আৰু এয়া মায়ে খাই আছে, ময়ো খাই লৈ আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। আৰু এতিয়া বিহু কাপোৰ ধুনীয়াকৈ পিন্ধি ল'লোঁ। এইযোৰ মোক বৌ এজনীয়ে গিফ্ট কৰিছে ওচৰৰে। আৰু এইফালে কি খাইছা? আৰু এতিয়া মই খাব লৈছোঁ বৰা চাউল আৰু ঘুগুনি।
আৰু এতিয়া এইখিনি খাই লৈ আমি যাম খেলিবলৈ তো ভিডিঅ'টো চাই থাকক এতিয়া মই আৰু মোৰ ভাগিন খেলিবলৈ আহি আছোঁ হেপী বিহু বুলি কৈ দিওঁ হেপী বিহু সকলোকে হেপী বিহু আৰু সেয়া খেল হ'ব আৰু এতিয়া গাইছ এয়া আমাৰ আজি ৰঙাপুখুৰী পাৰৰ খেল অনুষ্ঠান কৰিছে আৰু এয়া খেলপথাৰত খেল প্ৰতিযোগী নামিছে বিশাল খেল প্ৰতিযোগী অলিম্পিক্সৰ পৰা কোৱালিফাই কৰিছে চবে এইপিনে হাই কোৱা আপোনালোকে ইয়াত সহযোগ কৰিবলৈ যিসকল পানীত গ'ল কেৱল এটা কথা আপোনালোকক জনাইছোঁ ছজনতকৈ কম প্ৰতিযোগী হ'লে নহ'ব এতিয়া আমি অনুষ্ঠিত কৰিব লাগিছিলোঁ পানী দৌৰ আৰু গাইছ এতিয়া হ'ব পানী দৌৰ ল'ৰাখিনিৰ কাৰণে আৰু এতিয়া হ'বলৈ গৈ আছে ফুটবল খেল বিয়া পতা আৰু বিয়া নপতা পুৰুষসকলৰ মাজত তো ব্লগটো চাই থাকক কোন জিকে শেষত গম পাব আৰু গাইছ এতিয়া ডেকা বুঢ়া সৰু পোৱালি চবৰে ফুটবল খেল হ'ব এয়া আমাৰ পাপাও আছে একদম ডেকা ল'ৰাটো এয়া মানুহ দৰ্শক গাইজ বিয়া পতা আৰু বিয়া নপতাৰ মাজত খেল হৈ আছে সেইটো ওপৰত বহি থাকে বিয়া পতা এক গল কৰিলে নেকি বিয়া পতাবোৰে এক গল কৰি দিলে গাইজ সন্ধিয়া হৈ গৈছে কিন্তু খেল খেলা এতিয়ালৈকে ভংগ হোৱা নাই খেলখন আৰু ফাইনেলি গাইজ ফুটবল খেলখন শেষ হ'ল আৰু বিয়া পতা মানুহখিনি হাৰিলে আৰু ল'ৰাখিনি জিকিলে আৰু আজি ব্লগটো আমি ইয়াতে সামৰণি মাৰিছোঁ চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলত আপোনালোক নতুন তেনে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই আকৌ নেক্সট ব্লগত সকলোকে লগ পাম বাই 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 বাই